ইলেকশ্যনত আমাৰ ডাউনফল আহিল, কি কাৰণত আমাৰ ডাউনফল আহিছে, এইবিলাকক লৈ পেলাই আমি আলোচনা কৰিম। আগলৈ আমি কেনেকৈ আগবাঢ়িব লাগে, কেনেকৈ আমি যুঁজ দিব লাগিব, সততাৰ কাৰণে, সত্য পথত আগবাঢ়ি যাবৰ কাৰণে, জাতিৰ হকে কাম কৰিবৰ কাৰণে আমি কেনেকুৱা ধৰণৰ পন্থা ল'ব লাগিব তাৰ ওপৰত আমি কাম কৰিম, আজি আলোচনা কৰিম। সাংগঠনিক দল মজবুত কৰাৰ ক্ষেত্ৰত আলোচনা কৰা হয়, বিশেষকৈ এইটোৱে হয়। আৰু আগলৈ আমাৰ BTC অঞ্চলৰ উন্নয়নৰ কাৰণে কি পদক্ষেপ লোৱা দৰকাৰ আছে সেইটোৰ ওপৰত আমি আলোচনা কৰিম। আমাৰ এতিয়া চৰকাৰৰ পক্ষৰ পৰা যিখিনি আমাৰ ডেমেজিং পলিচিবিলাক লৈ আছে, সেই ডেমেজিং পলিচিবিলাকক লৈ পেলাই আমি কেনেকৈ অতিক্ৰম কৰিম সেইটোৰ ওপৰত আমি আলোচনা কৰিম। এইটো সাধাৰণ সভা হৈছিলে, এই সাধাৰণ সভাত আমি বিভিন্ন ব্লকৰ পৰা নাম লৈছিলোঁ। আজি নতুনকৈ কাৰ্যকৰী যিটো 4 বছৰৰ কাৰণে কৰা হ'ল, সেইটো হ'ল পুৰণা প্ৰেচিডেণ্ট টেৰাছা বসুমতাৰী, তেখেতে প্ৰেচিডেণ্ট, আৰু ছেক্ৰেটাৰী হিচাপে আমাৰ ৰিটায়াৰ প্ৰথমৰ দীপ্তি প্ৰসাদ ব্ৰহ্ম ডাঙৰীয়াক আমি ছেক্ৰেটাৰী বনাইছোঁ কৰিছোঁ। আহি থকা সময়ত বেলেগ দলে যি ধৰণৰ প্ৰচাৰ চলাইছিল, এইটো মিছা প্ৰচাৰ চলোৱাৰ ইয়াৰ উত্তৰটো নিশ্চয় BTC যেতিয়া নিৰ্বাচন আহিব তেতিয়া আমি উত্তৰ দিবৰ কাৰণে সাজু হৈ আছোঁ। থেংক ইউ ছাৰ। আৰু এটা কথা, যিমানখিনি মানুহবিলাক BTR বুলি কৈছে, আমাৰ যেতিয়া 2020 চনত নিৰ্বাচন হৈছিলে, এই নিৰ্বাচনত আমাৰ চাৰ্টিফিকেটটো হ'ল BTC জেনেৰেল ইলেকশ্যন, BTR নহয়। ইয়াৰ কাৰণে মই মাজে মাজে কওঁ, মূৰ্খবিলাকে মূৰ্খ চিন্তা কৰে, জানা মানুহবিলাকে জানা চিন্তা কৰিব। যিসকলে BTR গভৰ্ণমেণ্ট বুলি কৈছে, এইটো কিমান জানা নাজানা আপোনালোকে বেছিকৈ মোতকৈ গম পায়। ইয়াৰ কাৰণে আহি থকা সময়ত ইয়াৰ ৰিজাল্টটো পাম। আৰু UPPL যিবিলাক ৱাৰ্কাৰ আকৌ কাৰাপশ্যনৰ কথা কৈছিলে, আজি এই কাৰাপশ্যনৰ কথা এতিয়া নিজে কৰিব লাগিব। কাৰণ টেকনিকেলটো কি বস্তু, আজি আৰ্ট পিলিং কৰিছে, আৰ্ট পিলিংটো ক'ত জব কাৰ্ডৰ মানুহবিলাকে ইউজ কৰিছে, না ট্ৰেক্টৰ ইউজ কৰিছে, না JCB ইউজ কৰিছে, আমি এইটো নক'ম, ইহঁতে ক'ব লাগিব। ৰাইজৰ মাজত ইহঁতে কৈ ল'ব লাগিব যে টেকনিকেলটো নোখোৱা অসুবিধা, আমি বিভাগক বেয়া আগত কথা কৈছিল, এতিয়া নিজে কথা ক'ব লাগিব। এইখিনি আপোনালোকে বিভিন্ন জেগাত প্ৰেক্টিকেলত দেখি আছে, ট্ৰেক্টৰে দৌৰি আছে, JCB দৌৰি আছে, ইয়াত জব কাৰ্ড হোল্ডাৰক কাম কৰিব দিয়া নাই। কোনোবা ফিল্ডত একেবাৰে মাটি দিয়া নাই, অকল ট্ৰেক্টৰ দি হাল মাৰি আছে। এইবিলাক BTCত আমাৰ দিনত কাৰাপশ্যন হৈছে বুলি কৈছে, কিন্তু আজিৰ দিনত কাৰাপশ্যনটো সেই ধৰণৰ। কোনোবা কণ্ট্ৰাক্টৰে যিমানখিনি কণ্ট্ৰাক্টৰ আছে, কোনোবা যদি পইচা দিয়া নাই, কোনোবা কণ্ট্ৰাক্টৰ আছে, এই নামটোৱে আমি বিচাৰি আছোঁ। কাৰণ সকলোৰ পৰা 20-30% টকাটো লৈছে, কাৰ পৰা লোৱা নাই, পইচাটো বিনা পইচাত কোন পাইলক ৰিলিজ কৰিছে, এইটোও আমি বিচাৰি আছোঁ। আজিলৈকে কোনো কণ্ট্ৰাক্টৰে আমাক এইটো উত্তৰ দিব পৰা নাই। থেংক ইউ ছাৰ।